আজি সোণাপুৰ খেলপথাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে। আগন্তুক লোকসভা ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়াৰ হৈ অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেখেত ইয়াতে উপস্থিত হৈছে। ইতিমধ্যে তেখেতে ভাষণ সমাপ্ত কৰিছে আৰু ইয়াতে এই বৃহত্তৰ সোণাপুৰ ডিমৰীয়া বা বৃহত্তৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিসকল আমাৰ কাৰ্যকৰ্তা ভোটাৰ ৰাইজ লগতে ওচৰ চুবুৰীয়া ৰাইজ সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ব্যক্তি ইয়াতে উপস্থিত হৈছে আৰু তেখেতৰ বহুমূলীয়া ভাষণ অৰ্থাৎ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুমূলীয়া ভাষণ সকলোৱে উপভোগ কৰিছে আৰু সদল বলে আমাৰ এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ এই অনাগত এই যিখন লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজুলী কলিতা মেধি ডাঙৰীয়াই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। আমাৰ সমীক্ষা মতে কমচে কম ৫ লাখ ভোটৰ ব্যৱধানত তেখেতে বিজয় সাব্যস্ত কৰিব আৰু এইটো নিশ্চিত। কাৰণ সকলো এই গুৱাহাটী লোকসভা সমষ্টিৰ সকলো কাৰ্যকৰ্তা সকলো ৰাইজ সকলো জাতি জনগোষ্ঠী সকলোৱে মানে অনুভৱ কৰিছে যে বিজেপি বিজুলী কলিতা মেধিৰ বাহিৰে আৰু কোনো ব্যক্তি কোনো ইয়াৰ প্ৰাৰ্থী এইটো যোগ্য নহয়। কাৰণ এই আমাৰ বিজেপি চৰকাৰখনে বৰ্তমান বিগত দিনত যিখিনি ৰাইজৰ হৈ কাম কৰিছে, দেশৰ যিখিনি উন্নতি সাধন কৰিছে, সকলো ইনফ্ৰাষ্ট্ৰাকচাৰে হওক অৰ্থনৈতিক ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰত হওক সকলোখিনি উন্নয়নমূলক কাম যিখিনি কৰিছে বিগত চৰকাৰ দিনত হোৱা নাছিলে। কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন আমাৰ কেন্দ্ৰীয় চৰকাৰ আছে যোৱা 10টা বছৰত তেখেতে যিখিনি উন্নতি কৰিলে ভাৰত ৰাষ্ট্ৰৰ কাৰণে ভাৰত নিৰ্মাণৰ কাৰণে এইখিনি উল্লেখনীয়। আৰু আমি আশা কৰিছোঁ আকৌ এবাৰ আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত আমি অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে আগভাগ লৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাই অহৰহ চেষ্টা কৰিছে, চেষ্টা চলাই আহিছে আৰু এই চেষ্টাৰ যাতে অসাধ্য একো নাই। আমি সকলোৱে জানো সেইটো সাৰ্থক হ'ব। তেখেতক আমাৰ অৰ্থাৎ বিজুলী কলিতা মেধি ডাঙৰীয়াক ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আমি বিপুল ভোটত জয়যুক্ত কৰাই পুনৰবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবৰ কাৰণে আমি সাজু।